নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে, ঘৰতে আছে। বন্ধুসকল, আজি আলোচনা কৰিম কঁঠালৰ কি গুণ আছে তাৰ বিষয়ে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া কঁঠালৰ ছিজন। কঁঠাল কেঁচাতে আমি চব্জি বনাই খাওঁ, আচাৰ পকৰি বনাইও খাওঁ, আৰু বেছিভাগ মানুহে কঁঠাল পকাৰ পিছত ফল খায় আৰু ফলৰ গুটিবোৰ বইল কৰি বা পুৰিও খায়। মুঠতে বিভিন্ন ধৰণে কঁঠাল খাব পাৰি। আহকচোন জানো কঁঠালতনো কি গুণ আছে। কঁঠালত আইৰণ, জিংক, ভিটামিন এ, কেলছিয়াম, পটাছিয়াম আৰু বিভিন্ন ধৰণৰ উপাদান পোৱা যায়। এই উপাদানসমূহে আমাৰ শৰীৰক ৰোগমুক্ত কৰি ৰাখে। কঁঠালৰ গুটি গুড়ি কৰি চুলিত লগালে মূৰৰ ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি পায় আৰু চুলি সৰা বন্ধ হয়, লগতে নতুন চুলি গজে। কঁঠালৰ গুটি গুড়ি কৰি দৈনিক পানীৰ লগত এচামুচ দি খালে আপোনাৰ সৌন্দৰ্য বৃদ্ধি পাব, লগতে আপোনাৰ লিভাৰ ভালে থাকিব আৰু আপোনাক কেঞ্চাৰ হোৱাৰ পৰা বচাই ৰাখিব। কঁঠালে আপোনাৰ কলেষ্ট্ৰল পৰিমাণ কমোৱাত সহায় কৰে আৰু হাৰ্টৰ বেমাৰৰ পৰা ৰক্ষা কৰে। কঁঠালে আপোনাৰ এক্সট্ৰা ফেট কমায়। কঁঠালে আপোনাৰ পেট চাফা ৰাখে, লগতে এনিমিয়াৰ দৰে বেমাৰৰ পৰা আপোনাক ৰক্ষা কৰে, কিয়নো কঁঠালত আইৰণ যথেষ্ট পৰিমাণে থাকে। কঁঠালত বহু পৰিমাণৰ মেগনেছিয়াম আৰু কেলছিয়াম থাকে, যিয়ে আমাৰ হাড়বোৰ মজবুত কৰি ৰাখে। কঁঠালত থকা ভিটামিন আৰু কেলছিয়াম সৌন্দৰ্য আৰু চকুৰ কাৰণে বহু উপকাৰী। এই উপাদানকেইটাই কুকুৰিকণাৰ দৰে বেমাৰৰ পৰা ৰক্ষা কৰে, লগতে চকুৰ ৰশ্মি বৃদ্ধি কৰে। কঁঠালত কপাৰ আৰু মিনাৰেলছ যথেষ্ট পৰিমাণে থাকে, যিয়ে থাইৰয়ডৰ দৰে সমস্যাৰ পৰা বচাই ৰাখে। কঁঠালে আপোনাৰ শৰীৰত কম পৰিমাণে হ'লেও কেলৰিৰ যোগান ধৰে, যিয়ে আপোনাক ওজন কমোৱাত সহায় কৰে। বন্ধুসকল, তেন্তে আজিলৈ বিদায় ল'লোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। গতিকে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে বা অলপ হ'লেও আপোনালোকে উপকৃত হ'ল বুলি যদি অনুভৱ কৰিছে, ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।